হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিছ কিটচেনলৈ। আজি মই একেবাৰে চিম্পল এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোক সকলোৱে নিশ্চয় জানেই বনাবলৈ, তথাপিও মই এইটো কেকৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিওঁ বুলি ভাবিলোঁ। বহুতৰে এনেকুৱা হয় যে কেতিয়াবা কেকটো ফুলে কিন্তু আকৌ বহি যায়, চেপেটা হৈ যায়, বা কিছুমানৰ নুফুলেই আৰু কেতিয়াবা এনেকুৱা হয় যে মাজৰখিনি অলপ নিসিজা নিচিনা হৈ থাকে। কি কাৰণে হয় সেইখিনিও মই আজি আপোনালোকক ক'ম। প্ৰথমতে আমি কেকৰ ৰেচিপিটোকে এতিয়া চাই লওঁ আহকচোন। মই এনেকুৱা মেজাৰিং কাপ ইউজ কৰিছোঁ, কাপ আৰু চামুচ। এইটো 1 কাপৰ কাপ হয় আৰু এইবিলাক অনলাইনত পোৱা যায় বা আজিকালি ইয়াতো অকণমান এভেইলেবল হৈছে দোকানবিলাকত। এইটো 1 টিস্পুন মই ইউজ কৰিম আৰু এইটো 1/4 টিস্পুন আৰু আছে, হাফ কাপৰ আছে আৰু 2/3 কাপৰো আছে। আপোনালোকে এইবোৰ নাথাকিলে নৰ্মেল কাপ বা চামুচো ইউজ কৰিব পাৰিব, মই কৈ দিম। প্ৰথমতে মই এনেকুৱা কেকৰ বাতি এটাত ৰিফাইন তেল অলপ সানি লৈছোঁ। এনেকৈ মই গোটেই বাতিটোতে ৰিফাইন তেলটো ব্ৰাছ কৰি দিম। বৰ বেছি তেলো ল'ব নালাগে আৰু ইয়াৰ ওপৰত মই ময়দা ছটিয়াই দিম, যাতে পাছত যেতিয়া আমাৰ কেকটো হৈ যাব তেতিয়া আমাৰ উলিয়াবলৈ যাতে একো অসুবিধা নহয়। এতিয়া মই ইয়াতে ময়দা 2 চামুচমান দি ল'লোঁ আৰু এইখিনি চাৰিওফালে মই স্প্ৰেড কৰি ল'ম আৰু এক্সট্ৰা যোনখিনি থাকে সেইখিনি টেপ কৰি কৰি মই এইখিনি উলিয়াই দিম। এনেকৈ চাৰিওফালে কিনাৰবিলাকতো লগাব লাগিব। এইখিনি এক্সট্ৰাখিনি মই বেলেগ এটা বাতিত উলিয়াই ল'ম। এইখিনি পেলাই নিদিব, এইখিনি ভালেই হয়, ৰাখি দিবও পাৰিব, একো নাই। এতিয়া মই ইয়াত ময়দা লৈছোঁ 1 কাপ। আমি শুকান বস্তুখিনি প্ৰথমতে চালি ল'ম। চেনি লৈছোঁ আধা কাপ। আমাৰ ঘৰত মিঠা কমকৈ খোৱা হয়, সেইটো কাৰণে মই আধা কাপ লৈছোঁ। যদি আপোনালোকে মিঠা খাই ভাল পায় তেনেহ'লে আধা কাপতকৈ অলপ বেছি ল'ব। আৰু ইয়াত মই ছ'ডা দিলোঁ 1/4 টিস্পুন আৰু বেকিং পাউডাৰ দিলোঁ 1 টিস্পুন। আপোনালোকৰ যদি মেজাৰিং কাপ বা চামুচ নাই তেনেহ'লে নৰ্মেল আমাৰ ষ্টীলৰ চামুচখনেৰে 1 চামুচ আৰু 1/4 চামুচ দিলেই হ'ব। আৰু মই ইয়াত 1 পিঞ্চ নিমখ দিছোঁ। যিকোনো মিঠা বস্তুতে অকণমান 1 পিঞ্চমান যদি নিমখ দিয়া হয় তেনেহ'লে ইয়াৰ টেষ্টটো আৰু এনহেঞ্চ হয়। এইখিনি এতিয়া খুব ভালকৈ চালি ল'ম। এনেকৈ আচলতে চালি লোৱা হয় যাতে একো গোটা বস্তু ইয়াত ৰৈ নাযায়, কাৰণ আমি চেনিটো যিমান পিচিলেও অকণমান হ'লেও গোটা চেনি ৰৈয়ে যায় আৰু সেইটো কাৰণে সেইখিনি যাতে নহয় সেইটো কাৰণে এনেকৈ চালি লোৱা হয়। এয়া দেখিছে মোৰ অলপ হ'লেও গোটা চেনি ৰৈ গ'ল ইয়াতে। এইখিনি আমি এক্সট্ৰা কৰি থ'ম আৰু এতিয়া এইখিনি খুব ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই আন এটা বাতিত লিকুইড পাৰ্টখিনি ল'ম। প্ৰথমতে মই কণী লৈছোঁ 3টা আৰু কেক বনাওঁতে আমি যিখিনি বস্তু ইউজ কৰোঁ সেইখিনি বস্তু সদায় ৰুম টেম্পাৰেচাৰত থাকিব লাগে, ফ্ৰিজৰ বস্তু ইউজ কৰিব নালাগে। যদি আমি ফ্ৰিজত থকা বস্তু ইউজ কৰোঁ তেতিয়া আমাৰ কেক বেয়া হয়। সেইটো হৈছে প্ৰথম টিপছ আপোনালোকলৈ, যে ফ্ৰিজৰ বস্তু কেতিয়াও ইউজ কৰিব নালাগে। এতিয়া মই ফ্লেভাৰৰ কাৰণে ভেনিলা এচেঞ্চটো ইউজ কৰিম। আপোনালোকে যিকোনো ফ্লেভাৰ ল'ব পাৰে নিজৰ মন পচন্দৰ। মই এইটো লৈছোঁ, ইয়াৰ মই 1 টিস্পুনমান দিম। মই এতিয়া হেণ্ড ব্লেণ্ডাৰ দি এইখিনি খুব ভালদৰে ফেটি ল'ম 3 পৰা 4 মিনিটমান সময়। আপোনালোকৰ যদি হেণ্ড ব্লেণ্ডাৰ নাই তেনেহ'লে নৰ্মেল হুইস্কডালেদিও আপোনালোকে ফেটিব পাৰিব। অলপ বেছি সময়লৈকে ফেটিব লাগিব আৰু ফেটিলেহে কেকটো ভাল হ'ব। ময়দা দিয়াৰ পিছত আমি ইমান সময় নেফেটো। এইখিনি দেখিছেনে, এতিয়া অলপ অলপ ফুলি আহিছে, ডাবল হৈ যাব ইয়াৰ। এইখিনি এতিয়া খুব ধুনীয়াকৈ ফুলি আহিছে। ইয়াত মই ৰিফাইন তেল দিছোঁ 1/4 কাপ। আপোনালোকে যিটো কাপ ব্যৱহাৰ কৰিব সেই কাপেদি 4 ভাগৰ 1 ভাগ দিব তেল। বৰ বেছিকৈ তেল দিলেও খাবলৈ ভাল নালাগে, তেল তেল হৈ থাকে। এইখিনি এতিয়া আৰু অলপমান সময় ফেটি ল'ম। এতিয়া মই ময়দাৰ মিক্সাৰখিনি দি দিছোঁ। একেবাৰতে আমি গোটেইখিনি দি নিদিওঁ, নহ'লে ফেটিবলৈ দিগদাৰ হ'ব। 3 ভাগত মই দিম এইখিনি। আৰু বৰ বেছি ফেটাৰ প্ৰয়োজন নাই, কমকৈ অলপ ফেটিলেই হ'ব।
জেব্ৰা কেকৰ কাৰণে বেটাৰটো খুব বেছি পাতল কৰিব নালাগে, নহ'লে ডিজাইনটো ভালদৰে নুঠে। এইখিনি মই গোটেইখিনি এতিয়া মিক্স কৰি ল'ম ভালকৈ, আৰু ইয়াৰ পিছত আমি অলপ অলপকৈ গাখীৰ দিম, লিকুইড গাখীৰ। লিকুইড গাখীৰৰ পৰিমাণটো সঠিককৈ ক'ব নোৱাৰিম, কাৰণ যিমানখিনি আমাক প্ৰয়োজন হয় সিমানখিনিহে ব্যৱহাৰ কৰিম। জাষ্ট ফ্ল'য়িং কনচিষ্টেঞ্চি হ'লেই হ'ল, এনেকুৱা কনচিষ্টেঞ্চি হ'লেই হ'ব। এইখিনি মোৰ ফেটা হৈ গ'ল। এতিয়া অন্য এটা বাটিত মই 2 চামুচ কোকো পাউডাৰ লৈছোঁ। এইখিনি মই গাখীৰ অলপমান দি এটা স্মুথ পেষ্ট বনাই ল'ম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্টত জনাবচোন, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব। এইখিনি মই হৈ গ'ল। এতিয়া মই এটা বাটিত বেটাৰখিনিৰ পৰা আধা উলিয়াই লৈছিলোঁ, আৰু ইয়াত কোকো পাউডাৰ মিক্সাৰটো দি দিছোঁ। এতিয়া কেকৰ বাটিটোত প্ৰথমতে মই কোকো পাউডাৰ মিক্স নকৰা 2 চামুচ দিছোঁ বেটাৰ, আৰু তাৰ পাছত কোকো পাউডাৰ মিক্স কৰা বেটাৰ অলপ দিছোঁ। এনেদৰে মই কৰি যাম। আপোনালোকক আৰু এটা টিপছ দিওঁ, কেতিয়াও পুৰণা বেকিং পাউডাৰ বা বেকিং সোডা ইউজ নকৰিব, বিশেষকৈ বেকিং সোডাটো, তেতিয়াও আমাৰ কেকবোৰ বেয়া হয়। এইখিনি মোৰ হৈ গ'ল দিয়া, আৰু এতিয়া এডাল টুথপিক বা এনেকুৱা বাঁহৰ মাৰি এডাল লৈ এনেদৰে ডিজাইন কৰি দিছোঁ মই। লাঠিডাল বৰ বেছি তললৈকে সোমোৱাব নালাগে, এনেকৈ জাষ্ট ওপৰে ওপৰে কৰিলেই হ'ব ডিজাইনটো। আজি মই আপোনালোকক কেৰাহীত কেনেদৰে কেক বনাব পাৰি সেইটো দেখুৱাম। এইফালে মই এখন কেৰাহী প্ৰিহিট কৰিবলৈ ৰাখি দিছিলোঁ 10 মিনিটমান সময়, একেবাৰে কম জুইত, আৰু ভিতৰত মই এডাল ষ্টেণ্ড দিছোঁ, অভেনৰ ষ্টেণ্ড হয়। আপোনালোকে যিকোনো ষ্টেণ্ড ব্যৱহাৰ কৰিব পাৰে, কেৰাহী থোৱা ষ্টেণ্ড হ'লেও। আৰু ইয়াতে এতিয়া মই কেকৰ বাটিটো দি দিম, আৰু 40ৰ পৰা 45 মিনিটমান সময় লাগিব কেকটো সিজিবলৈ। সকলোৰে টাইমিংটো অলপ বেলেগ বেলেগ হ'ব পাৰে, আপোনালোকে সেইকাৰণে চাই ল'ব। কেকটো সিজিল নে নাই চাবৰ কাৰণে এডাল টুথপিক মাজভাগতে ভৰাই চাব, যদি তাতে একো লাগি নাহে তেতিয়া আপোনাৰ কেকটো ৰেডি হৈ যায়। দেখিছেনে মোৰ কেকটো ৰেডি হৈ গ'ল, কিমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু মোৰ প্ৰায় 45 মিনিটমান সময় লাগিলে কেকটো সিজিবলৈ। মই দেখুৱাই দিছোঁ, এনেকৈ আপোনালোকে চাব, একো লাগি অহা নাই। এতিয়া এখন চুৰি বা এনেকুৱা স্পেচুলা এখনেদি ভালকৈ ছাইডটো এৰুৱাই ল'ব, আৰু এনেদৰে উলিয়াই ল'ব কেকটো। একেবাৰে সহজ হয় উলিয়াবলৈ। আপোনালোকক মই কেকটো কাটিও দেখুৱাই দিম। দেখিছেনে কিমান স্পঞ্জি হৈছে। আকৌ দেখুৱাই দিম মই। চাওক ডিজাইনটো খুব ধুনীয়াকৈ ওলাইছে, আৰু ইমান স্পঞ্জি হৈছে দেখিছেনে। আপোনালোকেও মোৰ এই ৰেচিপিটো ট্ৰাই কৰিব, আৰু কেনে পালে কমেণ্টত জনাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।